दोस्तो बोलोगे जो मैं एमाजोनर পৰা লৈ আহিলো আজি তো মই আপোনালোকক আনবক্সিং কৰি দেখুৱাম তো এটা মই কাটি আছো ব্লেডেৰে ঠিক আছে আপোনালোকে যিকোনো কেসি বা যিকোনো ব্লেডেৰে কাটিব পাৰিব অলপ ফটো সাইজত আছে তো চিনিবলৈ গ'লে অলপ দেৰি হ'ব মই চিনি আছো এটা ফ্রেন্ড মোর এটা রিকোয়েস্ট যদি মোর চ্যানেলত নতুন হয়ে থাকা তেনেহলে চ্যানেলখন অনুগ্রহ কৰি চ্যানেলখন সাবস্ক্রাইব কৰিব আৰু লগত থকা বেল আইকনটো ক্লিক কৰিব আৰু ভিডিও যদি ভাল লাগে তেনেহলে এটা কৈ লাইক কৰিব মই চিনি আছো এতিয়া এটা কাগজ ডেলিভারি কাগজটো কাৰ নামত আহিছে কিমান টকা আছিল হেতু আছে ইয়াত আৰু ঘৰ কট এটা বাইল হৈ গল ইয়াৰ ভিতৰত আৰু এটা পেকিং বাপৰে বা এনেকুৱা পেকিং হৈ থাকে এটা সিঙ্গল লাগিব ঠিক আছে আতৰে চিনি আছো এটা ব্লেডৰে দৰকাৰ পৰিব মই এটা ব্লেড লৈ লওঁ এটা কাটি লওঁ তা কিমান শক্ত যে এতিয়া খুলি লওঁ চাওঁ ইয়াত কি এটা ভিতৰত ইয়াৰ ভিতৰত আৰু এটা খাপ দেই ইমান বস্তু থকাৰ পিছত এটা মাইক্রোফোন আছে ইয়াত হেটো ইমান দামী নহয় 140 টকা মান লৈছে ইয়াত আপোনালোকে মই ডেসক্ৰিপচনত দি দিম মই লিংকটো